নাৰী বহুত স্পেচিয়েল ডে আমাৰ কাৰণে ওমেন্সৰ কাৰণে ক'ব গ'লে মানে আগৰ দিনত মানে তেনেকৈ মানে আমি স্পেচিয়েলিষ্ট মানে আমাৰ ফ্ৰীডমটো নাছিলে কিন্তু এতিয়া আমি ইণ্টাৰনেশ্যনেল ওমেন ডে 8 মাৰ্চত আমি চেলিব্ৰেশ্যন যে কৰিছে কাৰণ বিকজ আমাৰ এতিয়া আগত যেনেকৈ মানে যিখিনি ফ্ৰীনেছ আছিলে এইখিনি পাব লাগিছিলে এইখিনি পোৱা নাছিলে সক্ষম হোৱা নাছিলে এতিয়া আমি সক্ষম হৈছে বুলি আমি ক'ব পাৰোঁ জাগ্ৰত হৈছে পুৰা আজি ফ্লেগ হোষ্টিং ইণ্টাৰনেশ্যনেল ওমেন ডে আৰু UPPL পাৰ্টিত ফ্লেগ হোষ্টিং আৰু শ্বহীদ দৰ্পণ আছে আৰু পিকন ৰিলিজ আছে আৰু স্পৰ্টছ আছে এইখিনিয়ে উৰাল কাৰণ এইটো মানে বহুত শান্তি এইটোতো প্ৰতীক এটা হয় সেইটো কাৰণে আমি 5টা মানে পাৰোঁ মানে ৰিলিজ কৰি দিছে বিকজ এইটো বাথৌৰ লগত জড়িত আছে বাথৌৰ 5টা যেনেকৈ এটা শব্দ আছে বাথৌ খুঙা খংবা বৰণি চিফুঙা গৰং বা বৰৰ আচাৰ মানে মেনবা মানে 5টা হয় তেনেকৈ মানে এৰি আছে তো মানে ই হিচাপে আমি 5টা পাৰোঁ মানে ৰিলিজ কৰা দিছে নাৰী দিৱসক মানে শুভেচ্ছা জনাইছোঁ ইণ্টাৰনেশ্যনেল ওমেন ডেৰ আজি আমাৰ চালবাৰী জিলা ওমেন উইংছে UPPL দলৰ তৰফৰ পৰা এইটো অৰ্গেনাইজ কৰিছে এই চেলিব্ৰেশ্যনটো ভাল লাগিছে প্ৰথম আৰু দ্বিতীয় আৰু তৃতীয় কাৰ্যসূচী সম্পন্ন হ'ল ইয়াত আৰু চতুৰ্থ কাৰ্যসূচী হিচাপে খেল ধেমালি আছে বিশেষকৈ আৰু আমাৰ UPPL দলৰ চালবাৰী জিলা কমিটিয়ে সেইটোকে থিৰাং কৰিছে যে আমাৰ UPPL দলৰ মহিলাসকলে যাতে মানে স্বাৱলম্বী হয় যাতে সুস্থভাৱে কামবোৰ চিন্তাবোৰ কৰিব পাৰে আৰু এই কনফিডেন্সটো যাতে সকলো মহিলাৰ মানে অন্তৰত আৰু জন্মায় এইখিনি পৰিৱেশ নিৰ্মাণ কৰাৰ কাৰণে এই কাৰ্যসূচীবোৰ লোৱা হৈছে